ইউনিফৰ্মযোৰৰ সৈতে ইউনিভাৰ্চিটিত আজি আমাৰ লাষ্ট দিন আৰু সেইকাৰণে শেষৰ সময়কণ লগৰবোৰৰ লগত এনেকৈ পাৰ কৰি আমি দুইজনী ওলালো ওচৰতে থকা আণ্টিৰ দোকান। আণ্টিৰ হাতৰ এই চিম্পল এথেনিক সোৱাদ লগা ভাত সাজ কিন্তু আমাৰ ইউনিভাৰ্চিটিত ফেমাছ। সেইকাৰণে আমিও লাষ্টবাৰৰ কাৰণে আণ্টিৰ হাতৰ ভাত সাজ খাই ঘৰা-ঘৰি উভতিলো। আবেলি সময়ত লগৰজনীয়ে ফোন কৰি ক'লে আজি বোলে তোৰ ৰুমলৈ গৈ আছো। মই বোলো আহিছ যদি আম দুটামান লৈ আহিবি, খুব আম খাবলৈ মন গৈছে। আম খাম বুলি কোৱাৰ লগে লগে আৰু দুজনীমান লগৰে ক'লে বোলে আম কাট যদি আমিও যাম তোৰ ৰুমলৈ। মই বোলো ঠিক আছে, আবেলি সময়ত আজি আমৰ পাৰ্টি কৰা হওক। আম কাটি খাই আজৰি হওঁ মানে প্ৰায় সন্ধ্যাই লাগিলে। মই বোলো অকল আম খাই যাবি নে ওচৰতে থকা গেষ্ট হাউচটোলৈকে ব'ল, অকনমান বহিমো আৰু কিবা খাব মন গ'লে খামো। আৰু কথামতেই কাম, আমি পাই গ'লোহি আমাৰ ফ্ৰণ্টতে থকা গেষ্ট হাউচটো আৰু পৰিৱেশটো খুব নিজান আছিলে। আজি মানুহ একেবাৰে কম আৰু গৰমত এনেকুৱা শান্তি পৰিৱেশবোৰহে ভাল লাগে। আধা ঘণ্টামান আমিও লেকচাৰ মৰাৰ পিছত আমাৰ অৰ্ডাৰ আহি গ'ল আৰু খাই মেলি উঠো মানে প্ৰায় 7টা মানেই বাজিল। লগৰ দুজনীক ক'লো যিহেতু ইয়াত ট্ৰান্সপৰ্টেশ্যনৰ খুব প্ৰব্লেম, মোৰ ৰুমতে মনে মনে আজি থাকি দে। আৰু এনেও নকৰিবলৈ কোৱা কামটো মনে মনে কৰা মজাটো অলপ বেলেগ। বাৰু তেন্তে আজিলৈ আহিছো, বাই।